আপুনি এই গোটেই ঘটনাটোৰ সম্পৰ্কত का बोलो मन हिसाब से तो बोला थी कि उसे छोड़ के आने लगी जाए ये बहुत दूरिया ले जाए लगी यहाँ जदि आए ना तो उसे मायर किसी का मराई दे मोर एक दीदी आगे मराई दिले এখন আরেকটা दीदी मराई दिले कोनो बेटी बहन फिर गया उतना डूस रखे नहीं पाले वो आदमी रहे और वो आदमी रहे ओकरो एक जीव है ओकरो एक जीव ओटा नहीं सोचले मार के मराई दिले आगे एक दीदी मराई दिले एक दीदी मराई दिले और इतिमध्ये आम गम पासी जीजन व्यक्ति राधेश्याम रूपे गुनु ये व्यक्तिजन अलरेडी और दुजनी आगते मुठते चारिजनी बिया पातिছিলে चारिजनी बिया पातार এই আগত দুজনীক তেনেকাই কৰি বিভিন্ন নিৰ্যাতন কৰি মাৰি পেলালে আৰু যোৱাকালি এজনীক তেনেকাই প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰিছে গতিকে তেনেকুৱা ব্যক্তিক আমাৰ বিশেষকৈ ধলাজান এলেকাত আৰু কোনোদিনাই প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি ৰাইজে কৈছে আৰু আমি একটাই দাবী কৰোঁ সমগ্ৰ ধলাজানবাসী ৰাইজ হৈ সেই ব্যক্তি কোনো এনেকুৱা চৰকাৰে শাস্তি দিয়ক বা প্ৰশাসনে শাস্তি দিয়ক যাতে এই ব্যক্তি আৰু কোনোদিনা এনেকুৱা কামত নহয় ইয়া ডাইৰেক্টলি ফাঁচি দিয়াৰ আমি দাবী কৰিছোঁ তেনেকুৱা ব্যক্তি যি ব্যক্তি নেকি বহুত ২ নম্বৰ কাৰবাৰত জড়িত তেখেতে মদৰ লগত জড়িত জুহাৰ লগত জড়িত ডাবুল গুটিৰ লগত ঘৰতে কিমান দিন ডাবুল গুটি জুহা মদ এইবিলাক ঘৰতে কৰে আৰু বিভিন্ন ৰকম কেছ আছে তাৰ ওপৰত গতিকে আমি প্ৰশাসনক লগতে চৰকাৰক আমি দাবী জনাইছোঁ